নমস্কাৰ, সুপ্ৰভাত মৰমৰ বন্ধু বান্ধৱীসকল। বহুদিনৰ মূৰত আজি আকৌ এটা নতুন ব্লগৰ ভিডিঅ' আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। এই খবৰ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজি মই মাহঁতৰ ঘৰলৈ, মই নহয় একচুৱেলি আমি বৌ আৰু যি আৰু মই বাইদেউহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এগৰাকী বাইদেউ ঘৰতে নাযাওঁ, দুগৰাকী বাইদেউহঁতৰ ঘৰলৈ যাম। গতিকে ক'ত যাওঁ কেনেকৈ যাওঁ আপোনালোকক নিশ্চয় দেখুৱাই আছোঁ। তেনেহ'লে আজিৰ ভাগটো আৰম্ভ কৰোঁ। তো এতিয়া আমি ওলালোঁ। বৌ চাই দিয়া অলপ আছিলো কিবাকে গাড়ী সৰু বাইদেউৰ ঘৰত আহি পালোঁ। আমাৰ সৰুজনী যেন তেন আহি পালোঁ দেই। বহুত গৰম লাগিছে, ফেন চলি আছে। ফেন কি আনি দিছে পেপীয়ে খাবলৈ, পেহীয়ে কি আনি দিছে খাবলৈ? চাহ আৰু জিলাপি, বিস্কুট, চাওঁ ন কোৱাচোন। এতিয়া বাইদেউবোৰে খোৱা যোগাৰ আনি দিছে। কি দিছে দেখুৱাওক বাৰু অলপ। পায়স দিছে, তাৰপিছত এইফালে পুৰি আৰু পায়স। মোৰ কিন্তু একদম ফেভৰেট বস্তু দিছে বাইদেৱে। ফেভৰেট বস্তু দিবই, কাৰণ আমি বছৰত এবাৰহে আহোঁ, নহয় জানো? পায়স খাম এতিয়া। তুমি কি খাইছা? পায়স খাইছা? ভাল লাগিছেনে? কোনে বনাইছে? সৰু পেপীয়ে। সৰু পেপীয়ে বনাইছে। খাওঁ এতিয়া আমি তেনেহ'লে। খাইছা বাইদেউ? আমাৰ ইমান মৰমত ৰান্ধি খুৱাইছে আমাক ন বাইদেউজনীয়ে। খাইছোঁ। সৰু বাইদেউহঁতৰ ঘৰৰ পৰা ডাঙৰ বাইদেউ ঘৰলৈ আহিছোঁ। লগতে সৰুজনীকো লৈ আহিছোঁ। ডাঙৰজনী ফটো নহয় ভিডিঅ'। বাহঁতৰ ঘৰৰ পৰা এতিয়া মই ঘৰ আহি পালোঁ। ঘৰ আহোঁতেই সন্ধিয়াই হ'ল। আৰু আজিৰ ব্লগটো ইমানতে সামৰোঁ। আজিৰ ব্লগটো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদি মোৰ আজিৰ ব্লগটো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেললৈ নতুন আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ